নমস্কাৰ বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গমে পাইছে অসমৰ যুৱ প্ৰজন্মৰ হাতথ্ৰু মৰমৰ জুবিন দা ডিব্ৰুগড়ত থাকোঁতে অসুস্থ হৈ পৰিছিল আৰু তেখেতক ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত চিকিৎসা কৰোৱা হৈছিল আৰু তাত অলপ সুস্থ হোৱাৰ পিছত অসম চৰকাৰে এয়াৰ এম্বুলেন্সৰ দ্বাৰা গুৱাহাটীলৈ লৈ আহে আৰু গুৱাহাটীত আনি আয়ুচন্দ্ৰ হস্পিটেলত তেখেতক এডমিট কৰায়। বৰ্তমান তেখেত সুস্থ বুলি গম পোৱা গৈছে। মৰমৰ জুবিন দা যেনেকৈ গোটেই অসমবাসীৰ হৃদয়ত থাকে, ঠিক তেনেকৈ ময়ো জুবিন দাক বহুত ভাল পাওঁ। সেইকাৰণে জুবিন দাৰ কিবা এটা হোৱা বুলি ক'লে মনটো একেবাৰে সেমেকি উঠে। সেয়ে সকলোকে অনুৰোধ কৰিছোঁ, মৰমৰ জুবিন দাৰ কাৰণে সকলোৱে প্ৰে কৰক, যাতে অনতিপলমে মৰমৰ জুবিন দা সম্পূৰ্ণ সুস্থ হৈ আমাৰ মাজলৈ উভতি আহিব পাৰে। ধন্যবাদ। জয় আই অসম।